প্ৰথমতে আমি বিদ্যুৎবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো পৰিৱৰ্তনৰ শ্লোগান ইউপিপিএল দলে যি পৰিৱৰ্তন অনাৰ কাৰণে যিটো সংগ্ৰাম কৰিছিল আৰু সেই সংগ্ৰামত আমি সফল হ'লোঁ। সেইকাৰণে BTC-বাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি ইউপিপিএল, বিজেপি আৰু GSPৰ লগত আমি চৰকাৰ গঠন কৰিলোঁ। আৰু আমাৰ BTC-ত যি এটা নেকি সমাজৰ যি নেকি বান্ধন ছিঙি গৈছিল যোৱা 17টা বছৰত BPF-ৰ শাসনৰ কালত, আৰু সেই বান্ধনটো আমি পুনৰ কটকটীয়া কৰিবলৈ সক্ষম হ'ম। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখন আমি চৰকাৰ গঠন কৰিলোঁ, আমাৰ প্ৰধান কামেই হ'ব আমি দুৰ্নীতিমুক্ত এখন চৰকাৰ গঠন কৰা। কাৰণ 17টা বছৰে BTC-বাসী ৰাইজে বহুত দুৰ্যোগ ভুগিলে, দুৰ্নীতি হ'ল, আঁচনিসমূহ ৰাইজৰ ওচৰলৈ আহিব পৰা নাছিল। প্ৰমোদ বড়োৰ নেতৃত্বত আমি যিখন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছোঁ, এই চৰকাৰখনৰ গঠনৰ মূল দায়িত্বই হ'ব ৰাইজক সহায় সহযোগ কৰি আঁচনিসমূহ যাতে আমি ৰাইজৰ পদূলিৰ মুখত লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি নেকি মিত্ৰজোঁট চৰকাৰ, সেই চৰকাৰে কামটো কৰিব। আমি তিনিটা, আমাৰ মুছলপুৰ জিলাত 4টা সমষ্টি আছিল, তাৰে ভিতৰত আমি 3টা সমষ্টি জিতিবলৈ সক্ষম হৈছোঁ। আৰু এই 3টা সমষ্টি জিতাৰ কাৰণে আমি মুছলপুৰ জিলাৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাগানপাৰা সমষ্টিটো আমি কাতিৰাম বড়ো ডাঙৰীয়াক আমি জয়যুক্ত কৰিবলৈ সক্ষম হৈছোঁ। ককলাবাৰী সমষ্টিত আমাৰ BTC চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক জয়যুক্ত কৰাবলৈ সক্ষম হৈছোঁ। আৰু মুছলপুৰতো আমি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক জয়যুক্ত কৰাবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে বিশেষভাৱে যিহেতু 4টা সমষ্টি আছিল, তাৰে ভিতৰত 3টা সমষ্টি জয়যুক্ত কৰাল, তাৰ কাৰণে মুছলপুৰ জিলাৰ অন্তৰ্গত যি সমষ্টি আছে, গোটেই সমষ্টি ৰাইজক জিলা হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় নিবনুৱা সমস্যাটো শেষ কৰিব পাৰিব। এইটো বিত্তীয় নিবনুৱা সমস্যাটো এটা জটিল সমস্যা, কাৰণ 17টা বছৰত কোনো নিবনুৱাসকলে সংস্থাপন পোৱা নাই। আৰু সেইকাৰণে এটা আঁচনিৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াই নিবনুৱা সমস্যা যাতে সমাধান কৰিব পাৰে, তাৰ কাৰণে তেওঁ কাম কৰিব। আৰু ইতিমধ্যে তেওঁ ঘোষণা কৰিছে কৰ্মসংস্থাপনৰ যোগেদি যাতে নিবনুৱাসকলক কৰ্মমুখী কৰি তুলিব পাৰে, তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিম বুলি আশ্বাস প্ৰদান কৰিছে। নাই, তাত কোনো অসুবিধা নহয়, কাৰণ আমি এতিয়া ইউপিপিএল দল BTC-ৰ এটা শক্তিশালী দল। আৰু গতিকে যিহেতু ৰাইজে আস্থাত লৈছে, আৰু পৰৱৰ্তী সময়ত যেতিয়া চৰকাৰখন ভালদৰে চলিব, প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া সকলোকে আস্থাত লৈ চৰকাৰখন চলাই লৈ যাব, তেতিয়া নিশ্চয় আমি আগন্তুক যি নেকি বিধানসভা নিৰ্বাচন আহি আছে, তাত আমাৰ ইউপিপিএল দলে ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব। একচুৱেলি তেখেতসকল মানে BTC-ৰ যিটো এছেম্বলি আছিলে, যিটো 24 তাৰিখৰ, তেখেতসকলে গণতন্ত্ৰৰ যিটো সেইটো তেখেতসকলে বিশ্বাসত নলয়, মানে চিঞৰ বাখৰ কৰি যি নেকি এটা পৰিৱেশ সৃষ্টি কৰিলে, তাৰ কাৰণে আমি তেখেতসকলক গৰিহণা দিছোঁ। 17টা বছৰে শাসনত থকা দলটো কমচে কম বুজি পাব লাগিছিলে যে ৰাইজে নিৰ্বাচিত কৰা এটা দলে যিহেতু এটা চৰকাৰ গঠন কৰিবলৈ গৈ আছে, আৰু তাত তেখেতসকলে হাই হাল্লা কৰি এটা যি বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলে, আচলতে এইটো এটা মানে গৰিহণাৰ যোগ্য তেখেতসকল। পৰৱৰ্তী সময়ত আপোনালোকে নাই, ইয়াতেতো আপোনাৰ মুছলপুৰ জিলা হিচাপে সমস্যা বহুত আছে। ধৰি লওক নিবনুৱা সমস্যা আছে, 17টা বছৰে কোনো নিবনুৱা যুৱক যুৱতীসকল সংস্থাপন নহ'ল। আৰু আপোনাৰ ইয়াত ধৰি লওক বাগানপাৰা সমষ্টিটো চাবলৈ যায়, 15টা বছৰত যি BPF-ৰ শাসনৰ কালত ইয়াত 15টা বছৰ শাসন কৰি আছে, এই শাসনৰ সময়ত বাগানপাৰা বিশেষকৈ পিছপৰা। আপোনাৰ জৰিয়তে নয়া বস্তি যাব, জপা যাব, সুবনঘাটা, ইয়াত মানুহবিলাকৰ খোৱা পানীৰ অভাৱ আছে, ৰাস্তা ঘাট একেবাৰে বেয়া। তো এইবিলাক আমি কাম কৰিব লাগিব, আৰু নিবনুৱা সমস্যাবিলাক সমাধান কৰিব লাগিব, ৰাস্তা ঘাট উন্নয়ন কৰিব লাগিব, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, সকলো পিনে আমি কাম কৰি যাব লাগিব।